ভাল পোৱা বহুত দিনৰ হেজাৰ অনুভৱ প্ৰকাশ কৰিম বুলি কাগজ আৰু কলমটো হাতত তুলি লৈছোঁ। কিন্তু আজি শব্দবোৰে যেন মোৰ লগত হেতালি খেলিব ধৰিছে। তুমি আঁতৰি যোৱাৰ দিনাৰে পৰা কবিতা ভাল পোৱা মইজনী যেন নিজৰ মাজতে হেৰাই যাব ধৰিছোঁ। মোৰ দুখ কি আছিল? তোমাক পাগলৰ দৰে ভাল পাইছিলোঁ। কোৱা, সেইটোৱেই মোৰ দোষ আছিল নেকি? এইটো কথা তোমাক মই কৈছিলোঁ। কবিতা মই ভাল পাওঁ, কবিতা মোৰ আপোন। কিন্তু তুমি হয়তো ভুলকৈ বুজিলা। কবিতা তোমাৰ আপোন নে মই? এই প্ৰশ্নটো তুমি মোক কিয় কৰিলা? কবিতা এটা কলাৰ লগত কিয় নিজকে তুলনা কৰিলা? বিশ্বাসৰ পাঠ আওৰোৱাজনীয়ে যেতিয়া বিশ্বাস ভাঙে, তেতিয়া মই বিশ্বাসকো বিশ্বাস কৰিব নোৱাৰা হৈ যাওঁ। তুমি যাক অনুসৰণ কৰিছা, সেয়া এটি ছায়া মাথো। সেই ছায়াত যেতিয়া পোহৰৰ ৰেঙনি পৰিব, তেতিয়া তুমি বুজি পাবা। আজিও অযুত বিশ্বাস বুকুত লৈ জীয়াই আছো। তুমি উলটি আহিবা মোৰ জীৱনলৈ, আঁউসীৰ পাছৰ জোনটোৰ দৰে। এতিয়া মই তাৰে অপেক্ষা।